নমস্কাৰ। আজি মই হালধিৰ লগত নৰসিংহৰ তৰকাৰী এখন বনাব লৈছোঁ। তাতে মাছ দিম। কেনেকুৱা হয় নাজানো, ঘৰত মই বনাওঁ ভাল বুলি কয় চবেই। তো আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা হয়, মোৰ ৰেচিপিটো চাই যাব। তো আমি নৰসিংহখিনি আপোনালোকে এই পাতটো দেখিছেনে? যিমান কুমলীয়া পাত লয় সিমান ভাল। তো ইমান কুমলীয়া পাত নাপালোঁ, বুঢ়া পাতেৰে কাম চলাব লগা হৈছে। এইবোৰ এৰুৱাই লৈ তাৰপিছত ধুই ল'ব লাগিব। আৰু এই হালধি টুকুৰা বাকলি গুচাই ভালকৈ ধুই ল'ব লাগিব। এতিয়া মই হালধিখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত আদা আৰু নহৰু আপুনি যিমানখিনি লাগে সিমানখিনি লৈ ল'ব নিজৰ অনুযায়ী। সেইখিনি হালধি, নহৰু, আদা, তাৰপাছতে নৰসিংহ বটা, তাৰপিছত সৰু সৰুকৈ পিঁয়াজ অলপ কাটি লৈছোঁ আৰু আলু এটা কাটি লৈছোঁ। কেৰাহীটো গৰম হৈছে, মই এতিয়া ইয়াতে তেল অলপ ঢালি দিছোঁ। কেৰাহীটো গৰম, তেলখিনি গৰম হোৱাৰ পাছতে এতিয়া পিঁয়াজ দিছোঁ। তেনেকৈ ভাজি থাকিব, অলপ টাইম ভাজি থাকিব। মই বিশেষ এতিয়ালৈ একো দিয়া নাই, বেছি আছে চাগে। পিঁয়াজ আৰু নহৰু, আদা এই দি লাৰি আছোঁ। যেতিয়ালৈকে গোন্ধ ভালকৈ নোলায় তেতিয়ালৈকে লাৰি থাকিব। এতিয়া ভালকৈ সিজিলে, এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ। আলু নিদিলেও হয়, কিন্তু মই আলুটো দিছোঁ এইটো কাৰণে যাতে তৰকাৰীখন অকণ ডাঠ হয়। এতিয়া ইয়াতে আপুনি পানী দিব। মই 3জন মানুহৰ কাৰণে বনাইছোঁ, গতিকে মই ইমানখিনিয়ে পানী দিছোঁ। এতিয়া মই দিম ইয়াতে নিমখ। নিমখ দিছোঁ। ঘৰতে ভাজি থোৱা মাছ আছিলে, তাৰে পৰা মাছ কেইটামান মই ইয়াতে দি দিওঁ। দেখিছেনে? আমাৰ ঘৰতে এয়া ভোট জলকীয়া হৈছে, তাৰে পৰা মই ভোট জলকীয়া এটা নিম বুলি আহিলোঁ। ভোট জলকীয়াকেইটা ভালকৈ খাবলৈ হোৱা নাই। চাওকচোন, মই ভোট জলকীয়াৰ বিষয়ে ইমান নাজানো, তথাপিতো এইটোকে লৈ যাবলৈ লৈছোঁ। এইটোকে মই তৰকাৰীত আজি ভোট জলকীয়াটো দি দিম, বুজিছেনে? ইয়াতে মই ভোট জলকীয়া দি দিলোঁ, ইমানখিনি দি দিলোঁ। আৰু এটা আজি মই শিকাই দিছোঁ, আপোনালোকে এনেকৈ যদি বনাই, যদি তৰকাৰীকণ পৰি যোৱা চান্সটো থাকে গম পায়, তেতিয়া এনেকুৱা হেতা পাত লৈ ইয়াৰ ওপৰত দি দিব। তেতিয়া আপোনাৰ তৰকাৰীটো যেতিয়া উতলিব তেতিয়া পৰি নাযায়।
এইটো প্ৰটেকশ্যন হয়। উতলি আছে, এবাৰ চাই দিছোঁ। অলপ পাতলা নিচিনা পাইছোঁ, সেইকাৰণে মই ইয়াত অলপ পিঠাগুড়ি ঢালি দিম। ইমানখিনি মই পিঠাগুড়ি লৈছোঁ, এই পিঠাগুড়িখিনি ঢালি দিছোঁ। ইয়াতকৈ বেছি নিদিব, এইটো গৰম হৈ থাকোঁতেই পিঠাগুড়িকণ দিব, তেতিয়া মানে পিঠাগুড়িকণ দিলে অলপ ডাঠ হ'ব, তৰকাৰীখন ভাল লাগিব খাই। দেখিছেনে আমাৰ তৰকাৰীখিনি হ'বই লৈছে আৰু অলম'ষ্ট হৈ গৈছে। এতিয়া নমাব বাকী আছে। মই এটা কথা কৈ দিওঁ, মোৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।